বাঁহৰ পেলনীয়া টুকুৰাত প্ৰাণ পাই উঠিছে বিভিন্ন চিত্ৰশিল্প। এটা শিল্পীসুলভ মন থাকিলে আপুনিও এটুকুৰা বাঁহক সৃষ্টিশীলতাৰ দাপোন ৰূপে গঢ় দিব পাৰে। তেনে এক সৃষ্টিশীলতাত ব্যস্ত এজন যুৱক। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ প্ৰবাল বৰুৱা এতিয়া ব্যস্ত চিত্ৰশিল্পত। কৰোনা মহামাৰীৰ বাবে এতিয়া সকলো শিক্ষানুষ্ঠান বন্ধ থকাত শদিয়া যুৱক তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰবালে অংকন কৰি গৈছে এটাৰ পাছত আন এটা সুন্দৰ চিত্ৰশিল্প। কেতিয়াবা যদি বাঁহৰ টুকুৰাত, আন কেতিয়াবা কেনভাছত। সৰুৰে পৰা ছবি আঁকি ভাল পোৱা ছাত্ৰজনে বিভিন্ন ধৰণৰ ছবি অঁকাৰ লগতে নিজৰ মহাবিদ্যালয়খনৰ ছবি অঁকাৰ লগতে গামোচা, ৰাষ্ট্ৰীয় পতাকা, মহামাৰী কৰোনা ভাইৰাছৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত এক আভাস ছবিৰ দ্বাৰা উদঙাই তুলিছে আৰু দিহিং পাটকাই অভয়াৰণ্যক ৰক্ষা কৰাৰ বাবে এক ছবি তুলি ধৰা দেখিবলৈ পোৱা গৈছে। যুৱকজনে ছবি অঁকাৰ লগতে সুন্দৰকৈ সংগীত শিল্পী, নাট্যশিল্পীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ লগতে বিভিন্নজন তাৰকাক স্কেচ কৰি সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে। ব্যুৰ ৰিপৰ্ট, মাৰ্ঘেৰিটা লাইভ। নমস্কাৰ, মোৰ নাম প্ৰবাল বৰুৱা। মই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ। মোৰ ঘৰ শদিয়াত। এই লকডাউন অৱস্থাত মই ঘৰলৈ নগৈ ৰুমত থাকি পঢ়াৰ লগতে বাহিৰা সময়ছোৱাত কিছুমান পেইণ্টিং কৰি ভাল পাওঁ। কিছুমান এনেধৰণৰ পেইণ্টিং আৰু লগতে যিবিলাক পেলনীয়া বাঁহ সেইবিলাক আনি তাক কাটি এনেদৰে গ্লাছৰ নিচিনা আকৃতি দি তাত কিছুমান পেইণ্টিং কৰিছোঁ। যেনেদৰে মাৰ্ঘেৰিটা কলেজৰ পেইণ্টিং কৰিছোঁ। লগতে আমাৰ অসমীয়াৰ গামোচা, লগতে যিহেতু এতিয়া বৰ্তমান দিহিং পাটকাইৰ ওপৰত যি চলি আছে তাৰ ওপৰতো এটা সৰু সুৰাকৈ পেইণ্টিং কৰিছিলোঁ। আৰু লগতে আৰু বহু ধৰণৰ মিচিং গামোচা আৰু ৰাষ্ট্ৰীয় পতাকা আৰু বেলেগ বেলেগ ধৰণৰ COVID-19ৰ ওপৰত, কৰোনা ভাইৰাছৰ ওপৰত কেৱল পেইণ্টিঙে নহয়, স্কেচ কৰি ভাল লাগে আৰু বিভিন্ন ধৰণৰ এক্টৰবিলাকৰ স্কেচ লগতে আৰু বাহিৰা স্কেচবিলাকো